আমি আহি কৰি আগ্ৰা ফোৰ্ট পাইছোঁহি। ৰাস্তাটোত ইমান ভিৰ, পাৰ হ'ব নোৱাৰি। তাৰপিছত পাৰ হৈ গৈ যেন তেন আহিলোঁ আৰু আহি কৰি দেখিছেনে ইমান মানুহ, অ' মাই গড, ইমান মানুহ আগতে মই কেতিয়াও দেখা নাই। ইমান লাইন পাতি থিয় কেতিয়াও হোৱা নাছিলোঁ আগতে। হেই গাইজ, মই ৰেখাই আপোনালোক সকলোকে ৰেখা ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। এতিয়া আমি আছোঁ আগ্ৰাত আৰু এইটো পাৰ্ট 2 হৈ গ'ল। আগ্ৰালৈ আহি যদি টাঙা গাড়ীত নুঠোঁ তেতিয়াহ'লেনো কেনেকৈ হ'ব। সেইকাৰণে ভাবিলোঁ এবাৰ টাঙা গাড়ীত উঠি যাওঁ। আৰু টাঙা গাড়ীত উঠি সঁচাকৈ মই বহুত বেছি ভাল পাওঁ। অট'ৱালাটোৱে কৈছিলে টাঙা গাড়ী নাই, কিন্তু আমি ফাইনেলি পাই গ'লোঁ আৰু টাঙা গাড়ীত উঠিলোঁ। সঁচাকৈ মনটো বহুত বেছি ভাল লাগিল। ये सासा जी है जो घोड़े पे है। इस घोड़े का नाम क्या है सासा? बबलू। बबलू। चल बबलू चल। ऑटो वाले ने बोला था कि घोड़े सोड़े इस टूरिस्ट प्लेस में नहीं है बोल के बताया था। घोड़ा नहीं मिलता है। हाँ घोड़ा जो बता रहा होगा घोड़ा नहीं है। हाँ घोड़ा नहीं है, क्योंकि मैंने बोला कि क्यों नहीं है, तो उसने बोला कि टूरिस्ट प्लेस में सब गंदगी फैला कर रखे हैं, इसलिए सब खड़ा हटा दिया है। सच है कि नहीं ये सब बात? जूतियाँ बना रहे हैं। झूठ बना रहे हैं। देखिए इतना फालतू आदमी है ये सब, है कि नहीं? अभी जाकर हम लोग को ऑटो वाले को बोलेंगे, भैया बोलेंगे कि झूठ मत बोलियो, है कि नहीं? अच्छा तो झूठ मत बोलना। ऑटो में बैठ के आई होंगी लोग। हाँ वही ऑटो वाला है ना, उसको मैं जाकर बोलूँगी कि आपने हमको तो झूठ बोला था, अभी मतलब मत बोलिएगा झूठ। ইয়াতে চৰাই মানে এইবিলাক চব পাৰ চৰাই হয়। পাৰ আমাৰ তাত পাৰবিলাক খায়, ইয়াত পাৰবিলাক পোহে, ইয়াত নাখায় কোনো মানুহবিলাকে পাৰ। আৰু গোটেই চৰাইবিলাক এনেকৈ বহি থাকে, বহুত বেছি ভাল লাগে। মানে দানা দিয়ে খাবলৈ। আৰু একদম লাষ্টত লাষ্টত কি কি কৰে মানুহে নাখায় ইয়াৰ পাৰবিলাক। পোহে দেখা নাই, দানা দি দিয়ে ধুনীয়াকৈ খাই থাকে, নাখায় ইয়াৰ। টাঙা গাড়ীৰ পৰা নামি আহিলোঁ। আহি কৰি ভাবিলোঁ আগ্ৰা ফৰ্টৰ ফালে যাওঁ, মানুহকেইজনী কমিছে নেকি, কিন্তু নাই, মানুহ আৰু বেছিহে হৈছে। আৰু ইমান লাইন, ইমান মানুহৰ ভিৰ দেখি মোৰ একদম কিবা নিচিনা লাগি গৈছে। আৰু ইমান ভিৰততো কেতিয়াও নাযাওঁ, কাৰণ পাই আহিছোঁ তাজমহলত মজাটো, সেইকাৰণে নাযাওঁ। আৰু এয়া চাওকচোন কিমান মানুহ হৈছে, এইবিলাক মানুহতো সোমাব নোৱাৰি। আৰু এইটো লাইন লওঁতে আৰু ৰাতি হৈ যাবগৈ। সেইকাৰণে ভাবিলোঁ ইয়াতে ফটো ভিডিঅ' উঠিম আৰু যামগৈ। আগতো বহুতবাৰ আমি আগ্ৰা ফৰ্টৰ ভিতৰত গৈ ভালকৈ চাই আহিছোঁ, আৰু সেইকাৰণে যাবলৈ ইমান মনো নাই যোৱা। ইমান মানুহবোৰ দেখি নিজৰে কিবা নিচিনা লাগিছে, ইমান ভিৰ, ঠেলা হেঁচা। আৰু ভৰিটোত মই যিহেতু অলপ এই আগ্ৰা ফৰ্টটো ইমানেই ডাঙৰ হয়, গোটেই দিনটো ঘূৰিলেও শেষ নহ'ব। কিন্তু আজিকালি 400-500 মিটাৰ মানুহে ঘূৰিবলৈ দিয়ে, তাৰ পৰা আগলৈ যাবলৈ নিদিয়ে। আৰু কিলাটোৰ যে কিনাৰত দেখিছে, এইবোৰ দেখিছে বাউণ্ডেৰী যে মাৰি থোৱা আছে, কিন্তু পানী থাকে। এইখন জেগাত তেওঁলোকে পানী ৰাখিছিলে শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ সোনকালে। মানুহ যে কিমান মানুহ আহি আছে গৈ আছে, মানুহৰ কোনো অন্ত নাইকিয়া, মানুহেই মানুহ। আৰু এইডাল লাইনত থিয় হ'বলৈ নাই আৰু, কাৰণ মজা পাই আহিছোঁ। আৰু সেইকাৰণে বাহিৰতে ৰখি ফটো ভিডিঅ' ল'লোঁ। আৰু মই চাই অবাক হৈ গৈছোঁ, ইমান মানুহ আহিছে আগ্ৰা ফৰ্ট চাবলৈ। আগ্ৰা ফৰ্টৰ পৰা ওলাই গুচি আহিলোঁ। আৰু এতিয়া সন্ধিয়া হ'ল, যিহেতু আমাৰ ৰাতি ট্ৰেইন আছে, আৰু ইমান ভিৰ, ভিতৰলৈ নগ'লোঁ আৰু, কাৰণ মজা পাই আহিছোঁ যিহেতু। আৰু মই ৰাস্তাৰ এইপাৰে আছোঁ, সিটো পাৰে আগ্ৰা ফৰ্টটো আছে। চাওকচোন বাহিৰৰ পৰাও কিমান মানুহ। আগতে এইখন জেগাতে টাঙা গাড়ীবিলাক আছিলে, আজিকালি ইপাৰৰ পৰা সিপাৰলৈ গুচি গ'ল। সেয়া ৰৈ চাই আছোঁ, আৰু আমাৰ গাড়ীৰ কাৰণে আমি ৱেইট কৰি আছোঁ। গাড়ী আহিব আৰু ডাইৰেক্ট হোটেল ৰুমলৈ যাম। ফ্ৰেছ হৈ পেলাই একদম আকৌ ষ্টেচন যাব লাগিব, যিহেতু ট্ৰেইন আছে ৰাতিকে। সঁচাকৈ ক'বলৈ গ'লে এইবাৰ আমাৰ আগ্ৰাত একেবাৰেই ভাল নালাগিলে। আৰু আগ্ৰাৰ বেলেগ জেগা আগতে বহুতবাৰ গ'লোঁ কাৰণে এইবাৰ তালৈ যোৱাও নহ'ল। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু একেবাৰে আপোনালোকক গৈ দিল্লীত লগ পাই আছোঁ। আজিলৈ বাই বাই।